নমস্কাৰ গাইজ, স্বাগতম জনালো টেকনিকেল ইঞ্জয় ইউটিউব চেনেললৈ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। ভিডিঅ'টোত ক'বলৈ ওলাইছো অমৃত বৃক্ষ আন্দোলন চাৰ্টিফিকেট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ত দেখাই দিম, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব। আৰু আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকৰ মোবাইল নাইবা লেপটপত গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। তাৰপিছত ইয়াত টাইপ কৰিব অমৃত বৃক্ষ আন্দোলন .gov.in। তাৰপিছত এণ্টাৰ বাটনত ক্লিক কৰি দিব। এণ্টাৰ বাটনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা অপেন হৈ যাব। ফাৰ্ষ্টৰ যিটো লিংক আহিছে অমৃত বৃক্ষ আন্দোলন .gov.in, এইটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা পেজ এটা অপেন হৈ যাব। ইয়াত আপোনালোকে কেইবাটা ওপৰত অপশ্যন দেখিবলৈ পাব। ইয়াত যিটো টেক প্লেট বুলি অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত দেখিব, ইয়াত লিখা আছে আহক আমি আমাৰ পৰিৱেশৰ ৰক্ষাৰ শপত লওঁ। অমৃত বৃক্ষ আন্দোলন 2023 উপলক্ষে পুলি ৰোপণ কৰাৰ লগতে এই পুলিবোৰ পুৰঠ হোৱালৈকে সুৰক্ষিত কৰাৰ শপত লওঁ। বনাঞ্চল সুৰক্ষা আৰু বন্য প্ৰাণী সংৰক্ষণৰ বাবে শপত খাইছো। মই আৰু অধিক শপত লওঁ যে মিছন লাইফৰ নীতিসমূহ মানি চলি অনাগত প্ৰজন্মৰ বাবে এক বহনক্ষম ভৱিষ্যত সুৰক্ষিত কৰিব। ইয়াত আপোনালোকে আপোনালোকৰ নেম, তাৰপিছত আপোনালোকৰ লিংগ, আপোনালোকৰ জন্মৰ তাৰিখ, মোবাইল নম্বৰ, পিনক'ড আৰু জিলা চিলেক্ট কৰি প্ৰতিজ্ঞা লওক বুলি আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা পেজ এটা অপেন হ'ব। ইয়াত লিখা আছে প্লেচ টেকিং ছাকচেছফুল। ভৱিষ্যতৰ তথ্যৰ বাবে তলত উল্লেখিত কৰা ID লিখি থওক। ইয়াত আইডিটো আহি গৈছে আৰু ইয়াত ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰিলে আপোনালোকৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। চাওক, মোৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ গৈছে। এইটোৱে হয় অমৃত বৃক্ষ আন্দোলনৰ চাৰ্টিফিকেট।